Hey guys, welcome back to my YouTube channel. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ বিষয়ে। মই ইয়াতে ইমান ডিটেইলছত বস্তুবোৰ দিছো যাতে আপোনালোকে অন কোনো ঠাইত বিচাৰিব নালাগে। সো ভিডিওটো শেষলৈকে আপোনালোকে চালেহে গম পাব। ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ জন্ম হৈছিল 20 ফেব্ৰুৱাৰী তাৰিখে 1932 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে নগাঁও জিলাত। তেওঁৰ পিতৃৰ নাম আছিল বিদুৰ শইকীয়া, তেওঁৰ মাতৃৰ নাম আছিল চম্পাবালা শইকীয়া, তেওঁৰ পত্নীৰ নাম আছিল প্ৰীতি শইকীয়া আৰু সন্তান আছিল সংগীতা আৰু ৰশ্মি। কন্যা সন্তান আছিল আৰু তেওঁৰ মৃত্যু হৈছিল 2003 চনৰ 13 আগষ্টত গুৱাহাটীত। তেওঁ ৰচনা কৰা নাটক কেইখনমান হ'ল ৰম্যভূমি, নীলকণ্ঠ, মহাঅৰণ্য, দীনবন্ধু, পাণ্ডুলিপি, অম্ৰপালি, অৰণ্যত গধূলি, মণিকূট, গহ্বৰ, অমৃত, বৰ্ণমালা, বন্দীশালা, পৰমানন্দ, শুভ সংবাদ, বিকুম্ভ, অন্ধকূপ, দিগম্বৰ, স্বৰ্ণজয়ন্তী, স্বৰ্গদ্বাৰ, ৰামধেনু, শতাব্দী, সমুদ্ৰ মন্থন, জোনাক ৰাতি, এইটো সম্পূৰ্ণ হৈ আছিলে, বৃন্দাবন, জন্মভূমি, প্ৰতিবিম্ব, এজাক জোনাকীৰ জিলমিল। তেওঁ ৰচনা কৰা চুটি গল্প কেইখনমান হ'ল প্ৰহৰী, সেন্দুৰ, গহ্বৰ, শৃংখল, উপকণ্ঠ, এই বন্দৰ আবেলি, বৃন্দাবন, তৰংগ, সান্ধ্য, ভ্ৰমণ, গল্প আৰু শিল্প আৰু আকাশ। তেওঁ ৰচনা কৰা উপন্যাস কেইখনমান হ'ল অন্তৰীপ, 1986 চনত প্ৰকাশ হৈছিল, ৰম্যভূমি 1991 চনত প্ৰকাশ হৈছিল, আতংকৰ শেষত যিটো 1952 চনত প্ৰকাশ হৈছিল। তেওঁ যেতিয়া ক্লাছ 10ত পঢ়ি আছিলে, 10ম শ্ৰেণীত, আৰু এইটো তেওঁ ৰচনা কৰা একমাত্ৰ ডিটেক্টিভ উপন্যাস। তেওঁৰ আত্মজীৱনী কেইখনমান হ'ল জীৱন বৃত্ত, জীৱন ৰেখা, মোৰ শৈশৱ আৰু মোৰ কৈশোৰ। তেওঁ ৰচনা কৰা চিন্তনমূলক গ্ৰন্থ কেইখনমান হ'ল প্ৰবন্ধ সংকলন, শেষ পৃষ্ঠা 4টা খণ্ড। তেওঁ ৰচনা কৰা শিশু সাহিত্য হ'ল মৰমৰ দেউতা, 1991 চনত প্ৰকাশিত হৈছিল, তোমালোক ভালে থাকা বা তোমালোকৰ ভাল হওক, যিটো 1998 চনত প্ৰকাশ হৈছিল, আৰু শান্তশিষ্ট, হৃষ্টপুষ্ট, মহাদুষ্ট, যিটো 1997 চনত প্ৰকাশিত হৈছিল, আৰু মহাদুষ্টৰ দুষ্ট বুদ্ধি আৰু মৰম। তেওঁ নিৰ্মাণ কৰা কথাছবি কেইখনমান হ'ল সন্ধ্যাৰ ৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস, কালসন্ধ্যা। এই কালসন্ধ্যাটো আছিল হিন্দী ভাষাত। তো এতিয়া আমি ডিটেইলছত প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। আশা কৰোঁ নিশ্চয় আপোনালোকে ইয়াৰ পৰা কমন পাবই। তো 1 নম্বৰ প্ৰশ্ন হৈছে ভবেন্দ্ৰনাথ শইকীয়াই ক'ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? উত্তৰ হৈছে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা। 2 নম্বৰ প্ৰশ্ন ভবেন্দ্ৰনাথ শইকীয়া কোন আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল? উত্তৰ হৈছে অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল। চ' সঁফুৰা কি আলোচনী আছিল? শিশু আলোচনী আছিল। আৰু তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা কি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? যদি আপোনালোকে কুৱেশ্যনটো পায়, এইটো হ'ব পদাৰ্থ বিজ্ঞান অৰ্থাৎ ফিজিক্সত। ভবেন্দ্ৰনাথ শইকীয়াই কেইখন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল? 8খন। 7খন বোলছবিৰ কাৰণে তেওঁ কি বঁটা লাভ কৰিছিল? ৰজত কমল বঁটা। বাকী এখন আছিল কালসন্ধ্যা, যিটো নেকি হিন্দী ভাষাত আছিলে। 5 নম্বৰ প্ৰশ্ন হৈছে ভবেন্দ্ৰনাথ শইকীয়াই কোন চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ হৈছে 1976 চনত। 6 নম্বৰ প্ৰশ্ন হৈছে আৰোহণ কি? উত্তৰ 1990 চনত ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। প্ৰাপ্ত ধনৰাশিৰে তেখেতে শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে আৰোহণ নামৰ এটি সংস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। আৰোহণত প্ৰধানকৈ কম সুবিধাপ্ৰাপ্ত শিশু কিশোৰক কলা, সংগীত আৰু থিয়েটাৰৰ জৰিয়তে দক্ষতা বিকাশৰ ব্যৱস্থা কৰা হয়। চ' আৰোহণত কি কৰা হৈছিল? আৰোহণত প্ৰধানকৈ কম সুবিধাপ্ৰাপ্ত শিশু কিশোৰক কলা, সংগীত আৰু থিয়েটাৰৰ জৰিয়তে দক্ষতা বিকাশৰ ব্যৱস্থা কৰা হৈছিল। 7 নম্বৰ প্ৰশ্ন আৰোহণ ক'ত অৱস্থিত? গুৱাহাটী বশিষ্ঠপুৰত। 8 নম্বৰ প্ৰশ্ন হৈছে ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্ম নামটো কি আছিল? সেইটো হৈছে সত্যপ্ৰিয় পাঠক। 9 নম্বৰ প্ৰশ্ন হৈছে 1990 চনত ভবেন্দ্ৰনাথ শইকীয়াই কি বঁটা লাভ কৰিছিল? 1990 চনত ভবেন্দ্ৰনাথ শইকীয়াই অসম উপত্যকা সাহিত্য বঁটাৰ উপৰিও পদ্মশ্ৰী সন্মান লাভ কৰিছিল।
10 নম্বৰ প্ৰশ্ন হৈছে গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত শংকৰদেৱ কলাক্ষেত্ৰ জন্মৰত কোন জড়িত হৈ আছিল উত্তৰ হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া 11 নম্বৰ প্ৰশ্ন হৈছে কলাক্ষেত্ৰৰ পুথিভঁৰালটো কাৰ নামেৰে নামকৰণ কৰা হৈছে এইটোৰ উত্তৰ হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া 12 নম্বৰ প্ৰশ্ন হৈছে কোনখন কথাছবিৰে শইকীয়াদেৱে পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে উত্তৰ হৈছে সন্ধ্যা ৰাগ চাই ল'ব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 13 নম্বৰ প্ৰশ্ন হৈছে হিন্দী ভাষাত নিৰ্মিত তেওঁৰ একমাত্ৰ কথাছবিখনৰ নাম কিটো আমি আগতে বহুতবাৰ কৈ আহিছোঁ যিটো নেকি কাল সন্ধ্যা হয় 14 নম্বৰ প্ৰশ্ন হৈছে তেওঁৰ সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰা চিত্ৰনাট্যখন কি উত্তৰ হৈছে অগ্নিস্নান 15 নম্বৰ প্ৰশ্ন হৈছে কাল সন্ধ্যাৰ বাহিৰে আন 6খন ছবিয়ে কি কাৰণত ৰজত কমল বঁটা লাভ কৰে উত্তৰ হৈছে শ্ৰেষ্ঠ আঞ্চলিক ভাষা ছবিৰ বাবে আৰু 16 নম্বৰ প্ৰশ্ন লাষ্ট কুৱেশ্যন হৈছে ভৱেন্দ্ৰনাথ শইকীয়া কোন যুগৰ গল্পকাৰ উত্তৰ হৈছে ৰামধেনু যুগৰ চ' আজিৰ বাবে এইখিনিয়ে আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুন আহিছে দেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে দেন লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই